লাগে তেতিয়াহ'লে গোটেইকেইটা ষ্টুডেণ্টে দিব লাগিব কাৰণ আমাত কৰি নৰা ছোৱালী ৰিডিং কৰিব নাজানা ছোৱালী যিহেতু পাছ কৰিছে আমি কিয় ফেল কৰোঁ যদি এক্সাম হয় তেতিয়াহ'লে গোটেইকেইটা ছোৱালী গোটেইকেইটা ষ্টুডেণ্টে দিব লাগিব আমি অকলে নাযাওঁ আৰু যদি এক্সামো আমাৰ এনেকৈ নহয় তেতিয়াহ'লে আমাক ডাইৰেক্ট পাছ কৰা মাৰ্কশ্বিট দেখুৱাব লাগিব ছাৰে আৰু এইটো কথা যে স্কুলৰ পৰা যোনখিনি নাম্বাৰ পঠাইছিল কোনখিনি নাম্বাৰ আমাক শিক্ষক ছাৰে দেখুৱাব লাগিব সেইটোৱে আমি মানিছোঁ আৰু বেলেগ নহয় স্কুলৰ নাম কি আছিল কিছুমানৰ পৰা টকা লোৱা বুলি আমি শুনা পাইছোঁ কাৰণ যিবিলাক ছোৱালী একে মধ্যমৰ শ্ৰেণীৰ ছাত্ৰী একে 9ত গণিতত ফেল কৰিছিলে সেইজন ছাত্ৰী কেনেকৈ ফাৰ্ষ্ট ডিভিজন পাই লেটাৰ পাব পাৰে আৰু যিজনী ছোৱালীয়ে মানে ফেল কৰিছিল 9ত সিহঁতে কৈ মেলি মানে পাছ কৰাই দিছিল সেইজনী কেনেকৈ ছেকেণ্ড পাব পাৰে আমি সেইটো সেইকাৰণে আমি মানি নলওঁ হেড ছাৰে ক্লিয়াৰ এইটো কৰিবই লাগিব আমি মানি কোনো বাধ্য নলওঁ আৰু পৰীক্ষা সিহঁতে কি মুডত পৰীক্ষা দিব পৰা অৱস্থা সিহঁতৰ নোহোৱা হৈ গৈছে আৰু এটা কাৰণ সিহঁতে 18 মাহ ধৰি কেনে চৰকাৰক অপেক্ষা কৰিলে 3বাৰ কৈ পৰীক্ষা বাতিল কৰিলে তাৰ পাছতো পৰীক্ষা নোহোৱাৰ বিনিময়ত পৰীক্ষা দিলে পৰীক্ষা নোহোৱাকৈ ৰিজাল্ট দিলে তাৰপিছত ফেল কিন্তু সিহঁতে কিনকে মানি ল'ব মানে লৈ পেলাই পাছ কৰি দিছে এতিয়া সেইটো বিচাৰিছোঁ আমি এতিয়া সেইটোৱে বিচাৰিছোঁ বেলেগ আমাৰ স্কুলত যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছিল তেওঁলোকৰ অভিভাৱকবিলাক আমাৰ স্কুললৈ অহাৰ পিছত আমি তেওঁলোকৰ লগত আলোচনা কৰি ছাত্ৰ ছাত্ৰীখিনিক ভৱিষ্যতে যি পৰীক্ষা হ'ব সেই পৰীক্ষাৰ কাৰণে অনলাইন পৰীক্ষাৰ ফৰ্ম ফিল আপ কৰিব দিছোঁ আৰু পৰীক্ষা দিয়াৰ কাৰণে প্ৰস্তুতি চলাব দিছোঁ আৰু তেওঁলোকক আমি যি সহায় সহযোগ কৰিব লাগে পৰীক্ষাৰ কাৰণে সেইখিনি কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ আৰু এই অনুতীৰ্ণ হোৱাৰ কাৰণ হ'ল সাধাৰণতে যে এইবাৰ গ্ৰেছ মাৰ্ক নাই কোনোবাই যদি কোনোবাটো ছাবজেক্টত 1 নম্বৰো কম পাইছে তেওঁ ফেল কৰিছে গতিকে সেই অনুতীৰ্ণৰ কাৰণ মেইনলি আমাৰ সেইটোৱে বুলি আমি ভাবি লৈছোঁ গ্ৰেছ মাৰ্ক নোহোৱাৰ কাৰণে পৰৱৰ্তী সময়ত তেওঁলোকে দিব পাৰিব পৰৱৰ্তী সময়ত দিব পাৰিব তেওঁলোকে আপুনি চাই আছে ৰিপৰ্টাৰ অসম।